চাব আৰু কমেন্ট বক্সত কমেন্ট কৰি জনাব যে এই চ্যালেঞ্জটোৰ উইনাৰ কোন হয় তো আমি এতিয়া আমি লৈছো কালাৰ শীট যদি আমি কালাৰ কৰি তাৰপিছত লৈছো ৰং এই ৰংগুলি দিয়ে আমি ৰং কৰি আমি প্ৰথম ফাৰ্স্ট আমি ৰাখবা চেষ্টা কৰি তাৰপিছত আমাৰ যোনে জিকে উইনাৰ হয় তেওঁ চকু লুজাৰৰ চকুত বান্ধিব তাৰপিছত তেওঁ যিকোনো তিনিটা কালাৰ ইয়াৰ পৰা চুজ কৰিব তাৰপিছত তেওঁ ইয়াতে যি কালাৰে সেইবিলাক দি ৰং কৰিব লাগিব সেম প্ৰসেস উইনাৰও কৰিব লাগিব তো ফাৰ্স্ট ৰাউন্ড স্টাৰ্ট কৰিম নাও আমি ৰাখবা চেষ্টা স্টাৰ্ট কৰিম Are you ready? Rock, paper, scissors, shoot. So মই ৰিয়াৰ চকুত Tomatata aise pink, magenta pink, red color, and yellow. Tomatata green, magenta green, nila. We start karo. Finally done. So, মই তিনিটা কালাৰ চুজ কৰিছিলো মেজেন্টা পিংক ৰেড আৰু yellow তো মই এই তিনিটা কালাৰ কম্বিনেশ্যন লৈ এইটো কৰিছো তো মই মুখত yellow দিছো নাকত মেজেন্টা পিংক দিছো আৰু বডিটো ৰেড কালাৰ দিছো So মই এই তিনিটা কালাৰ লৈছো এইটো মই মুখত কৰিছো blue to my body to korisu green to my line up korisu তো फ्रेंड्स আপুনি আমাক কমেন্টত জনাব যে ফার্স্ট রাউন্ডৰ উইনাৰ কোন তো আমি স্টার্ট কৰো সেকেন্ড রাউন্ড তো আমি সেকেন্ড রাউন্ড স্টার্ট কৰো তো নেক্সট রাউন্ড ইয়াৰ আগৰ ৰাউণ্ডটো মই ফার্স্ট ৰিয়াক বান্ধিছিলো তো এইটো ৰাউণ্ডত ৰিয়াৰ মুখ বান্ধি মই শুনিলো তিনিটা কালাৰ ৰেড লাইট গ্ৰীন ৰ'জ পিংক আৰু মইও তিনিটা কালাৰ সিলেক্ট কৰিলো তো মই সিলেক্ট কৰিলো ব্লু অৰেঞ্জ আৰু yellow নেকলেস yellow আমি কালাৰ কৰা স্টাৰ্ট কৰো Finally done. ঠিক আছে তো फ्रेंड्स মই সিলেক্ট কৰিছিলো অৰেঞ্জ তেছিল নেকলেস yellow আৰু ব্লু তো মই যিমান পৰিমাণ চেষ্টা কৰিছো এটো লগত সেম কৰিবলৈ তো ইয়াত কোনত নেকলেস yellow কৰিছো পিছত কষ্টেলত মই অৰেঞ্জ কালাৰ কৰিছো আৰু জোতা হ্যান্ডস গ্লাভস আৰু এই কোটৰ বুটামটা মই ব্লু কালাৰ কৰিছো মই কৰিছো
তিনিটা কালাৰ আহিছে মোৰ তাতে ৰ'জ তো মই তিনিটা কালাৰ চুজ কৰিছোঁ ৰ'জ পিংক গ্ৰীণ ৰেড তো মই গাছডালত দিছোঁ গ্ৰীণ মুখখনত দিছোঁ পিংক টুপিটোত দিছোঁ মই ৰেড চোলাটোত দিছোঁ মই ৰেড এই চোলাৰ গুদাম জোতাত দিছোঁ গ্ৰীণ আৰু ৰ'জ পিংকটো দিছোঁ বুটছ আৰু হাতৰ মোজা দিছোঁ তো ফ্ৰেণ্ডছ আপুনি আমাক কমেণ্টত জনাব ছেকেণ্ড ৰাউণ্ডৰ উইনাৰ কোনি তো ফ্ৰেণ্ডছ তো আমাৰ থাৰ্ড ৰাউণ্ড তো ইয়াৰ পিছত আৰু লাষ্ট ৰাউণ্ড আছে তো যেতিয়া ইয়াৰ আগৰ ৰাউণ্ডটোত মোক উলাই বান্ধিছিলে তো এতিয়া মই ইয়াক বান্ধিম তো মই সিলেক্ট কৰিলোঁ য়েলো গ্ৰীণ অৰেঞ্জ আৰু য়েলো মই কৰিলোঁ ব্ৰাউন গ্ৰীণ তাৰপিছত অৰেঞ্জ তো কালাৰ পৰা ষ্টাৰ্ট কৰোঁ Finally done. তো মই সিলেক্ট কৰিছিলোঁ তিনিটা কালাৰ অৰেঞ্জ য়েলো গ্ৰীণ আৰু য়েলো তো এই তিনিটা কালাৰৰ কম্বিনেশ্যনেদি মই চেষ্টা কৰিছোঁ ভাল কৰিবলৈ তো মই য়েলো গ্ৰীণটো দিছোঁ পুৰা ফুল বডিটোত অৰেঞ্জ দিছোঁ ঠোঁট তাৰপিছত ভৰিখনত আৰু য়েলোটো দিছোঁ মুখখনত তাৰপিছত এই চকুৰ চাইডখিনিত ইয়াত আৰু ডাল মই চিলেক্ট কৰিছিলোঁ তিনিটা কালাৰ অৰেঞ্জ ব্ৰাউন গ্ৰীণ তো মই এতে দিছিলোঁ অৰেঞ্জটো দিছোঁ ঠোঁটটোত আৰু ভৰি দিবৰ চকুৰ এইখিনি আৰু ব্ৰাউনটো দিছোঁ গছ তলৰ এইখিনি গ্ৰীণটো দিছোঁ গোটেই বডিটোত আপোনালোকে কমেণ্ট কৰি জনাব যে আমাৰ থাৰ্ড ৰাউণ্ডৰ উইনাৰ কোন হয় আমি ফ'ৰ্থ ৰাউণ্ড আৰম্ভ কৰোঁ তো এতিয়া আমি ষ্টাৰ্ট কৰিম ৰাউণ্ড 4 তো এইবাৰ ইয়াৰ আগৰ ৰাউণ্ডটোত মই ৰেগ বান্ধিছিলোঁ এইবাৰ মোক ৰেগ মই তিনিটা কালাৰ চুজ কৰিছোঁ অৰেঞ্জ য়েলো ৰ'জ পিংক আৰু ময়ো তিনিটা কালাৰ চুজ কৰিলোঁ ভায়লেট ডিপ ৰ'জ আৰু অৰেঞ্জ তো এই তিনিটা কালাৰ চুজ কৰিলোঁ তো আমি ষ্টাৰ্ট কৰোঁ তো মই তিনিটা কালাৰ লৈছিলোঁ অৰেঞ্জ য়েলো ৰ'জ পিংক আৰু মই যিমান পাৰিম সেইটো cute লগা হৈছে। অৰেঞ্জ থ্ৰেডিং দিছোঁ মই গোটেই বডিটোত য়েলোটো মই ভৰিত কাণত দিছোঁ পিংকটো মই নেচৰ এটি দিছোঁ তো ময়ো তিনিটা কালাৰ চুজ কৰিছোঁ তো ডিপ ৰ'জ চুজ কৰিছিলোঁ ভায়লেট আৰু অৰেঞ্জ তো মই অৰেঞ্জটো ফুল বডিটো দিছোঁ ডিপ ৰ'জটো নেক্সটডালৰ এইখিনি পিছত দিছোঁ আৰু মই ভায়লেটটো কাণত আৰু ভৰিত দিছোঁ তো আপুনি আমাক কমেণ্ট কৰি জনাব ফ'ৰ্থ ৰাউণ্ডৰ উইনাৰ কোন
লকডাউনৰ উইনাৰ কোন হয় আপোনালোকে ফটোখন ভালদৰে চাই আমাক কমেণ্টত নিশ্চয় জনাব। হাই ফ্ৰেণ্ডছ, চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আমি লকডাউনৰ সময়ত ঘৰৰ ভিতৰতে থাকি 3 কালাৰ চেলেঞ্জ কৰি আছোঁ। আপোনালোকে এই লকডাউনৰ সময়ত ঘৰৰ ভিতৰত থাকি কি কৰি আছে আমাক আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব। বাই।